লাহৰীঘাটত অনুজ্ঞাপত্ৰবিহীন ট্ৰেক্টৰৰ দুৰ্ৰত্ন। মাটি কঢ়োৱা ট্ৰেক্টৰসমূহৰ অধিকাংশ ট্ৰেক্টৰ চালকেৰে নাই কোনো অনুজ্ঞাপত্ৰ। লাহৰীঘাটত ট্ৰেক্টৰসমূহ পথাৰত হাল বোৱাৰ পৰিৱৰ্তে ৰাস্তাইদি মাটি সৰবৰাহ কৰি থকা কাৰ্যই স্থানীয় লোকক অতিষ্ঠ কৰি তুলিছে। অঞ্চলটোৰ ৰজা গা ধোৱা গাঁৱত মাটি কঢ়োৱা ট্ৰেক্টৰৰ যাতায়াতক কেন্দ্ৰ কৰি চালক আৰু গাঁওবাসীৰ মাজত এক সংঘাতৰ সৃষ্টি হয়। তিনিজনীয়া চালকৰ আক্ৰমণৰ ফলত দুজনকৈ স্থানীয় লোক গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে ট্ৰেক্টৰৰ গৰাকীক আটক কৰি থানালৈ লৈ আনে। ইপিনে গুৰুতৰ আঘাতপ্ৰাপ্ত দুগৰাকী ব্যক্তিক ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ আনি চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰা হয়। মাটি কঢ়িওৱা ট্ৰেক্টৰসমূহৰ অধিকাংশ ট্ৰেক্টৰ চালকৰে নাই কোনো অনুজ্ঞাপত্ৰ। উল্লেখযোগ্য যে লাহৰীঘাট, বগলীপাৰা, ধূপগুৰি, টেঙাগুৰি, কুশতলী, ভূঞাবাৰী, ৰজা গাঁৱৰ আদি অঞ্চলসমূহত বিৰাজ কৰিছে এনে পৰিস্থিতি। স্থানীয় ৰাইজে অনুজ্ঞাপত্ৰবিহীন কোনো বাহন যাতে চলিব নোৱাৰে তাৰ ওপৰত প্ৰশাসনে কটকটীয়া দৃষ্টি নিক্ষেপ কৰাৰ লগতে অতি শীঘ্ৰে এনে ট্ৰেক্টৰৰ যাতায়াত ৰোধ কৰাৰ দাবী উত্থাপন কৰিছে। অঞ্চলত মানে ট্ৰেক্টৰ মানে বহুত বেছি হৈ গ'ল। ৰাস্তা ঘাটে একদম মানে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। ৰাস্তা ঘাট ভাঙি ধূলি বালিয়ে একেবাৰে সৰ্বনাশ কৰিছে। আজি ৰাতিপুৱা অনুমান মানে 9টামান বজাত মই ঘৰতে আছোঁ। মোৰ ঘৰৰ পৰা 500 মিটাৰমান দক্ষিণ ছাইডত আমি হাল্লা শুনা পাইছোঁ যে এজন মানে খেতিয়কৰ ওপৰেদি মানে ট্ৰেক্টৰ আনি তাৰ মাটিটো মানে বেয়া বনাই দিছে। তেতিয়া সি মানে কৈছে যে খেতিয়কটো মানে নাম মানে মাৰফত আলি যে মোৰ মাটিৰ ওপৰেদি আপোনালোকে আৰু ট্ৰেক্টৰ নানিব, যি আনিছে আনিছে। এই কোৱাৰ পাছত ট্ৰেক্টৰৰ যিজন মানে কণ্টেক্ট কাম কৰে গাড়ীৰ, তেখেতৰ লগত তাৰ নাম হ'ল মানে আবুল কালাম। তেখেত মানে থকা অৱস্থাত 3-4টা মানে ট্ৰেক্টৰৰ ড্ৰাইভাৰ আহি সেই ল'ৰাটোক মানে মাৰপিট কৰিছে, গুৰুত্বপূৰ্ণ মানে জখম কৰিছে। আমি চাইছোঁ গাড়ীৰ পৰা ৰড এটা আনিবলৈ তাৰ মানে এইটো ছাইডত মানে তাক মানে হেৰি মাৰিছে। এতিয়া চিলাই হ'ল। আৰু এজন ল'ৰাই মানে তাক মানে বচাবৰ কাৰণে গৈছিল, তাকো মাৰিছে, সি মানে চিৰিয়াছ। আৰু এজন মাইকী মানুহক তাৰ মানে তলপেৰত মানে বৰিয়ে যে গুচি মাৰিছে। তাত মানে পৰিস্থিতি বেয়া। ৰাইজেও মানে বেয়া ঠালা চিলা কৰি আছে। ৰোগীকেইটা মানে চিৰিয়াছ হৈ আছে। তেতিয়া মই সেই সময়ত উপস্থিত হৈ মই মানে থানাৰ মানে অচি ছাৰৰ মানে কণ্টেক্ট নম্বৰ আছিল। মই অচি ছাৰক জনাইছোঁ যে এনেধৰণৰ কথা। একদম লগে লগে মানে অচি ছাৰে মানুহ পঠাই দি এই ট্ৰেক্টৰটো আৰু এই ট্ৰেক্টৰ কালাম যিজন মানে কণ্টেক্ট আৰু ট্ৰেক্টৰ গাড়ী আৰু দুইজন মানে ৰোগী আনি হস্পিটেলত মানে ইমাৰ্জেঞ্চি হিচাপত মানে চিকিৎসা মানে কৰি আছে। মই এইখিনিয়ে জানো। আৰু হৈছে আমি আজিও কলেজত আহি থকা অৱস্থাত চাইছোঁ দুৰ্ঘটনা এটা হৈছে, এক্সিডেণ্ট হৈছে বুলি আমি শুনা পাইছোঁ, কিন্তু নিজে চকুৰে দেখা নাই। আৰু মানে কিছুদিন ধৰি এইটো দেখা গৈ আছে যে কলেজত আহি থকা অৱস্থাত এনেই মানে ট্ৰেক্টৰ অহা যোৱা কৰি থাকে। আমি মানে বাইক লৈ আহিলেও মানে আমি কলেজত প্ৰৱেশ কৰিব নোৱাৰোঁ, যাৰ ফলত আমাৰ তাক ৱাইট কৰিব লাগে। আৰু ৱাইট কৰিলে আমাৰ ক্লাছৰ ক্ষতি হয়। ক্লাছত বহি থকা অৱস্থাতো নন ষ্টপ 24/7 যেতিয়া ট্ৰেক্টৰ চলাচল কৰি থাকে তেতিয়া ক্লাছতো আমাৰ বহুত দিগদাৰ হয়। আমাৰ মানে অধ্যাপকসকলে যিখিনি মানে আমাক শিকায় আমি ভালদৰে শুনা নাপাওঁ। সেইকাৰণে মানে খুবেই দুখিত। এই ক্ষেত্ৰত কি ক'ম, মানে প্ৰশাসনক মানে বিনম্ৰ অনুৰোধ জনাওঁ যাতে এইটোৰ এটা মানে সিদ্ধান্ত ল'ব লাগে। মানে যদি এনেকৈ যদি ট্ৰেক্টৰ যদি অহা যোৱা কৰি থাকে এইটো ৰাস্তাৰে, তেতিয়াহ'লে অনাগত দিনত আমি মানে খুবেই সমস্যাৰ সন্মুখীন হ'ব লাগিব। এনেই ৰাস্তা ঘাট বেয়া আৰু তাৰ উপৰিও মানে ট্ৰেক্টৰ চলি আছে। সেইকাৰণে মানে সৰু সৰু ল'ৰা ছোৱালীও মানে অহা যোৱা কৰি থাকে, যাৰ ফলত মানে ইয়াৰ আগতেও বহুত দুৰ্ঘটনা হৈছে আমাৰ এই অঞ্চলত এই ট্ৰেক্টৰ দি। মানে এতিয়াও যদি ট্ৰেক্টৰ এনেকৈ চলি থাকে বহুত দুৰ্ঘটনা হ'ব বুলি মানে মোৰ ধাৰণা হয়। এইটো নিশ্চয় আমি এইখিনি ভাবিছোঁ যে যিসকল ট্ৰেক্টৰ চালক আছে এইসকলতো নিশ্চয় ড্ৰাইভিং নাই। গাড়ীৰ বিষয়ে কেনেকৈ চলাব লাগে সঠিক এতিয়ালৈকে জ্ঞানটো অহা নাই। গোটেইকেইটা ড্ৰাইভাৰ যিকেইটা আছে ট্ৰেক্টৰ চলাই আছে, ইহঁতে গোটেইকেইটা 18 বছৰ কমৰ ল'ৰাবিলাকে ট্ৰেক্টৰ চলাই আছে। আৰু এই ক্ষেত্ৰত পুলিচে মানে অতি সোনকালে সিদ্ধান্ত এটা ল'ব লাগে যাতে ইয়াত কেনেকৈ ট্ৰেক্টৰ চলাচলটো বন্ধ কৰিব পৰা যায়। মৈৰাবাৰীৰ পৰা ৰাব্বুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, বি নিউজ আছাম।